हेलो बंधुসকল मैं राकिबुल और आपलोके चाই আছে RKBL टेक्नोलॉजी। बंधुসকল আপুনি যেতিয়া আপোনাৰ মোবাইলটোত কিবা এটা কাম কৰি থাকে তেতিয়া কিছুমান অপ্ৰয়োজনীয় এড বা এডভাৰটাইজমেন্ট আহি থাকে নেকি, যিবিলাক এডৰ বা এডভাৰটাইজমেন্টৰ আপোনাৰ কোনো প্ৰয়োজন নাই কিন্তু বাৰ বাৰ আহি আপোনাক ডিস্টার্ব কৰি থাকে। তো এই এডবিলাক আপুনি বন্ধ কৰিব বিচাৰে নেকি? আজি মই আপোনালোকক এনেকুৱা এটা সিক্ৰেট সেটিংছৰ বিষয়ে জনাম যি সেটিংছ কৰাৰ পিছত আপোনাৰ মোবাইলত আৰু কেতিয়াও হেনেকুৱা ধৰণৰ এড আহি আপোনাক ডিস্টার্ব নকৰিব। তো ক'ত আছে এই সেটিং, কেনেকৈ কৰিব সকলো জনাম। তাৰ আগতে কৈছো আপুনি যদি মোৰ চেনেলত নতুন আহিছে তেনহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব, লগতে বেল আইকন নটিফিকেশনটো অন কৰি দিব। তো বন্ধুসকল বলক আমি ভিডিওটো স্টাৰ্ট কৰো। তো প্ৰথমত আপোনাৰ মোবাইলত থকা যেটো সেটিংছ অপচন আছে তাত ক্লিক কৰিব। তাৰপিছত ওপৰৰ ফালে স্ক্ৰল কৰিব, কৰাৰ পিছত চাওক ইয়াত এডিশনাল সেটিং বুলি এটা অপচন আছে, ইয়াতে ক্লিক কৰিব। তাৰপিছত ইয়াতে চাওক ৰিজন বুলি এটা অপচন আছে, ৰিজন এইটো ইয়াত ক্লিক কৰিব। তাৰপিছত ইয়াতে চাওক ইয়াতে অলৰেডি ইণ্ডিয়া সিলেকশন কৰা আছে। তো ইয়াতে আপুনি ওপৰত টাইপ কৰিব জাপান। এই জাপানটোত আপুনি ক্লিক কৰি দিব। এতিয়া হৈ গল, ইয়াতে চাওক ৰিজনটো জাপান হৈ গল। তো এইখিনি কৰাৰ পিছতেই আপোনাৰ মোবাইলত আৰু কেতিয়াও হেনেকুৱা ধৰণৰ বিৰক্তিকৰ এড বা এডভাৰটাইজমেন্ট আহি আপোনাক আৰু ডিস্টার্ব নকৰে। জাস্ট এইখিনি সেটিং আপুনি কৰি ল'ব। তো বন্ধুসকল আজিৰ ভিডিওটো ইমানে আছিল। যদি ভাল লাগিছে লাইক কৰিব, সাবস্ক্ৰাইব কৰিব, লগতে আপোনাৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিব। আৰু যদি কিবা জানিবলগীয়া আছে তেতিয়াহলে কমেন্ট বক্সত কমেন্ট কৰিব। ধন্যবাদ।